নমস্কাৰ। পোনপ্ৰথমে মই হাগ্ৰামা ছাৰলৈ বহুত ধন্যবাদ জনাইছোঁ আৰু ইয়াতে উপস্থিত থকা সকলোকে মোৰ ফেমিলিৰ ফালৰ পৰা বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ ল'ৰা এতিয়া শিলচৰত MBBS কৰি আছে, 3 বছৰ হ'ল আৰু 2 বছৰ আছে। বহুত কষ্ট, বহুত অভাৱৰ মাজত এনেকৈ পঢ়াই আছোঁ আৰু তাৰপিছত ডাঙৰ ল'ৰাটো BSc কমপ্লিট কৰি কিনি ভটাৰীত মেজৰ লৈ কিনি এটা কোম্পানীত কাম কৰি কিনি চলাই আছে ঘৰটো। দেউতাক থাকিলে আজি ইমানখিনি অভাৱ বা কষ্ট নহ'ল হয়। এতিয়া হাগ্ৰামা ছাৰে ল'ৰাৰ কাৰণে যিখিনি উপহাৰটো দিছে মই সেইখিনিত বহুত সন্তুষ্ট আৰু মই যাতে মোৰ ল'ৰা যাতে ভাল এটা MBS হৈ কিনি আপোনালোকৰ মাজত আহে আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে মোৰ ল'ৰা ভালকৈ পঢ়ি কমপ্লিট কৰি কিনি আহে। আৰু মই ছাৰক এইখিনিয়ে ক'ব বিচাৰিছোঁ, আজি ইমান বছৰ থাকি কোনো ফালৰ পৰা হেল্প বা সহায় সুযোগ পোৱা নাই, কিন্তু আজি ছাৰে যিখিনি মোৰ ল'ৰাৰ নামত সহায় কৰিছে সেইটো মই বিশেষ ধন্যবাদ। 1.5 লাখ টকা সেইখিনি মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। যাতে আৰু ভৱিষ্যত কিবা অসুবিধা বা প্ৰব্লেম হয় মই ছাৰৰ ওচৰত নিশ্চয় জনাম। ছাৰে যদি পাৰে হেল্প কৰিব, মোৰ ল'ৰাৰ কাৰণে আশীৰ্বাদ থাকিল আৰু ময়ো সেইটোৱে বিচাৰোঁ। কিন্তু বহুত কষ্ট অভাৱৰ মাজত এইখিনি কৰিছোঁ আৰু পঢ়াত কিন্তু বহুত ভালে আছে। এতিয়া যোনবিলাক ক্লাছ টেষ্ট কৰি আছে কিন্তু বহুত ভাল নম্বৰে লৈ আছে। মই কৈছোঁ বাবা বহুত অভাৱৰ মাজত ভালকৈ পঢ়ি অলপ ভাল মানুহ হৈ আহিবি, যাতে কোনো মানুহ যাতে মোক বেয়া বুলি নকয় বা এইখিনি মই বাবুক বুজাই থাকোঁ আৰু ভালকৈ পঢ়ি কিনি ভাল মানুহ এটা হৈ কিনি ইয়াত পাপাৰো বহুত নাম আছে, ফিল্ড আছে আৰু পাপাৰ লগবিলাকো বহুত খবৰ পাতি লৈ থাকে, হেল্প কৰিব নোৱাৰিলেতো কথা মাথাটো দি কিনি সহায় সুযোগ কৰি আছে। প্ৰসেনজিৎ বৰা।